তাৰমানে এই ব্যৱসায়ী দল আপোনালোকে জানে গোটেই অসমৰ জনসাধাৰণে এতিয়া সাব্যস্ত কৰিছে যে AUDF অকল ব্যৱসায়ৰ কাৰণে ৰাজনীতি কৰি আছে, মানুহৰ কল্যাণৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰা নাই। তেওঁলোকে ইমান দিন যি কৈ আছিলে যে তেওঁলোক সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰিছিলে, যে সংখ্যালঘু জনসাধাৰণৰ নিৰাপত্তাৰ বাবে তেওঁলোকে ৰাজনীতি কৰি আছে। আচল অৰ্থত তেওঁলোকে সংখ্যালঘু জনসাধাৰণৰ কাৰণে ৰাজনীতি কৰা নাই, সংখ্যালঘু জনসাধাৰণক বিক্ৰী কৰি তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰি আছে। আৰু এইটো প্ৰমাণ এই ৰাজ্যসভা নিৰ্বাচনে কৰিছে। কিমান পইচা বিচাৰিছিলে এইটো আমাৰ দলৰ উৰ্ধতম কৰ্তৃপক্ষৰ লগত হৈছিলে তেওঁলোকৰ আলোচনা, এটা ডাঙৰ অংক বিচাৰিছিলে আৰু সেইটো কংগ্ৰেছে দিব নোৱাৰাৰ কাৰণে তেওঁলোকে আজি এই ধৰণৰ ঘটনা কৰে। মানে AICC APCCৰ লগতো হৈছে। গতিকে এই কথাটো দলৰ উৰ্ধতম কৰ্তৃপক্ষই ক'ব, মই নকওঁ, কিন্তু এইটো ঠিক যে AUDF দল এটা ব্যৱসায়িক দল, এইটো জনসাধাৰণৰ কল্যাণৰ কাৰণে দল সৃষ্টি হোৱা নাই, নিজৰ ব্যৱসায় আৰু নিজৰ প্ৰতিপত্তি বঢ়োৱাৰ কাৰণে এইটো সৃষ্টি হৈছে, সেইটো প্ৰমাণ হৈছে। তাৰমানে মুখ্যমন্ত্ৰী মহোদয়ে আগতে তেওঁলোকৰ লগত কথা পাতি ঠিক ঠাক কৰি থৈছিল চাগে, যাৰ কাৰণে তেওঁ কৈছিলে AUDFৰ ভোট নালাগে। আচলতে AUDFৰ বিভিন্ন সময়ত যদি চাই আপোনালোকে 2016 চনৰ নিৰ্বাচন যদি চায়, 2016 চনৰ নিৰ্বাচনত য'ত সংখ্যালঘু ভোটাৰ 5000 আছে তাতো AUDF দলে কেণ্ডিডেট দিছিলে, তাৰমানে কংগ্ৰেছক হৰুৱাব লাগে, বিজেপিক জিকাব লাগে। ঠিক তেনেকৈ এইবাৰো এই নিৰ্বাচনতো কৰিছে। গতিকে এই কথাখিনিতো দল পটপটকৈ ওলাই পৰিছে। নাই দাদা।